ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিছত পুনৰবাৰ জয়মতী চিনেমাখন নিৰ্মাণ কৰিছিল পৰিচালক মঞ্জু বৰাই। কিন্তু এইখন প্ৰথম জয়মতী চিনেমাখনৰ ৰিমেক নাছিল। প্ৰথমখন জয়মতীৰ কাহিনীটো আছিল ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ওপৰত আধাৰিত। 2006 চনত মুক্তি পোৱা দ্বিতীয়খন জয়মতীৰ কাহিনীটো আছিল ডক্টৰ বীৰেন্দ্ৰ কুমাৰ গোহাঁইৰ। জয়মতীৰ চৰিত্ৰত অভিনয় কৰিছিল নীতা বসুমতাৰীয়ে। এইখন চিনেমা অসমৰ ছবিগৃহত মুক্তি পোৱাৰ লগতে বহুকেইখন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শিত হৈছিল।